কবি হেমবুঢ়াদেৱৰ কবিতা এখন চিঠি। মৰমৰ মেঘাচ্ছন্ন পৰ্বতৰ এই মোহনাত নিবিড়ভাৱে মোৰ মনত পৰিছে মমতা। বিদায় মৌন নিথৰ মুহূৰ্তত তোমাৰ চকু পুচি বাৰিষাৰ বান নামিছিল। তাৰ উত্তৰত মই মাথো নিৰুত্তৰ হৈ ৰলো। সেইবোৰ অনাকৰি কথা আজিও অন্তৰত পৰ্বতীয়া বনফুৰা জুই হৈ আছে। ইয়াত মাথো হেজাৰ হেজাৰ ফুট ওখ পৰ্বত আৰু পৰ্বত, যাৰ বাহুবন্ধনত কল্পনা ছাই হৈ যায়। এই পৰ্বতবোৰতে প্ৰতিধ্বনিত হৈ আছে আমাৰ বুকুৰ তেজৰ চিকুৰাবোৰ, অন্তৰৰ জুই শিখা আৰু মৰমৰ মৰিশালিবোৰ। এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই লেখি যোৱা তেজৰ বুৰঞ্জী। দূৰণিত ৰৈ ৰৈ এয়া শুনিছো কি? শত্ৰুৰ কামানৰ গৰ্জন। দেখিছো কি? ধোঁৱা আৰু ধোঁৱা। এটা কথা জানি থোৱা, শুনা, মৃত্যুৱে যদি অভিনন্দন জনায়, সেই মৃত্যু পাৰিজাত ফুল। তাত দেৱতাৰ আশীৰ্বাদ আছে। সৰ্বশেষত তোমাক একাষাৰ অনুৰোধ কৰোঁ। এই যে আমাৰ ল'ৰা দুটা, সিহঁতক কেতিয়াও পিতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা। সিহঁতক মাথো একাষাৰে কবা, যি মৃত্যুৱে দহক জীৱন দিয়ে, সেই মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ। আজিলৈ সামৰো দেই। দীঘলীয়াকৈ চিঠি লিখিবলৈ আজৰি নাই। মৰম লবা, এটি তোমাৰ। আকৌ এই আদেশ আহিছে, যাব লাগে। শত্ৰু সৈন্যই চেৰাগিৰি পথ অতিক্ৰম কৰিছে। চিঠিখন আজি ডাকত দিয়া নহ'ব। আকৌ মৰম